Welcome to my channel friends. So আজি আপোনালোকক মই দেখুৱাম যে কেনেকৈ লেব অফিচৰ পৰা এডব পেজমেকাৰ বা এডব ফটোশ্বপত লিখাখিনি পেষ্ট কৰি আমি ডিটিপি কৰিব পাৰোঁ। তো যিসকল ফ্ৰেণ্ডে লেব অফিচ ব্যৱহাৰ কৰে তেওঁলোকৰ কাৰণে এইখিনি ভিডিঅ'ই হয়তো অলপ হ'লেও আপোনালোকৰ সহায়ক হ'ব। সো স্টাৰ্ট কৰোঁ ভিডিঅ'টো। প্ৰথমতে আমি লেব অফিচ খুলিলোঁ। লেব অফিচ খোলাৰ পিছত আপুনি ইয়াতে টাইপ কৰিব যিকোনো আপোনাৰ ইচ্ছা অনুসৰি অসমীয়া টাইপ কৰিব। লেলা বানিয়াপাৰা, মই লিখিলোঁ বানিয়াপাৰা লেলা বানিয়াপাৰা গাঁও সভা, তাৰপিছত তলত দিলোঁ স্থান লেলা দুধনৈ। বাছ এইখিনি কৰাৰ পিছত মই গোটেই অল মাৰ্ক কৰিলোঁ। অল মাৰ্ক কৰাৰ পিছত কপি কৰিলোঁ। কপি কৰাৰ পিছত আপুনি ইয়াতে যাব পেজমেকাৰ এডব পেজমেকাৰ, তাৰপিছত আপুনি টেক্সট টুল দি চিলেক্ট কৰি ল'ব যিখিনি আপোনাৰ দৰকাৰ, তাৰপিছত ইয়াতে পেষ্ট কৰি দিব। পেষ্ট কৰাৰ পিছত দেখিব আপুনি যে কিছুমান চাইনা আখৰ বা ইংলিছ কিবা কিবি শব্দ শ্ব' কৰি আছে, যিটো আমি লেব অফিচত লিখিছিলোঁ সেইটো ইয়াতে এনেকৈ শ্ব' কৰি আছে। তো আপুনি এইখিনি যিখিনি লিখা আছে সেইখিনি অসমীয়াৰ কৰিবৰ কাৰণে প্ৰথমতে আপুনি গোটেই চিলেক্ট কৰি ল'ব যিখিনি লিখা আছে অসমীয়া যিটো শ্ব' কৰা নাই। তাৰপিছত আপুনি লেংগুৱেজত যাই আপুনি ইয়াতে চিলেক্ট কৰিব। তাৰপিছত আপুনি টাইপ কৰিব কীবৰ্ডত AS, তাৰপিছত দেখিব যে ইয়াতে বহুতকেইটা ভাষা আহি গৈছে। ASTT অভিজিত, ASTT বিদিশা, AST বহুতকেইটা আছে। চ' আপুনি ইয়াৰে এটা বাছি ল'ব। মই সাধাৰণতে বিদিশা ইউজ কৰোঁ, ASTT বিদিশা, কাৰণ সেইটো যিটো জেনেৰেল টাইপৰ ষ্টাইল। চ' মই সেইটো ইউজ কৰিলোঁ। কৰাৰ পিছত দেখিব আপুনি যিটো লেব অফিচত লিখিছিলে সেইখিনি ইয়াতে শ্ব' কৰিছে। চ' আপোনাৰ এতিয়া নিজৰ ইচ্ছামতে আপুনি এডজাষ্ট কৰি ডিটিপিখিনিৰ কাম কমপ্লিট কৰিব পাৰে। আৰু ইয়াতে পেজমেকাৰত বহুত সুবিধা হয়, যেনেকৈ ইচ্ছা তেনেকৈ বনাব পাৰে। চ' বন্ধু এইখিনিয়ে। যদি আপুনি মোৰ ভিডিঅ'টো ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।